হেল্ল' বন্ধুসকল, আপোনালোকৰ বাবে সুন্দৰ ভিডিঅ' চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। তেন্তে আহক ভিডিঅ'টো শুৰু কৰোঁ। হাঁহজনী আগত জন্ম হৈছিল নে কণীটো আগত জন্ম হৈছিল? হাঁহজনী জন্ম হৈছিল, কণীটো ক'ৰ পৰা আহিল? হাঁহেহে কণী পাৰিব। হাঁহে কণী পাৰিছে। তই হাঁহজনী ক'ৰ পৰা আহিল? কণীটো ক'ৰ পৰা আহিল? সেইটো প্ৰশ্ন মই আপোনাকহে কৰিছোঁ আকৌ। কেনেকৈ সেইটো? আপুনি এতিয়া কওক যে মই অকল ল'ৰা ছোৱালীলৈ যোৱাকৈ নাই নহয়। কৈছেতো এইফালে তুমি এতিয়া কোৱা যে হাঁহজনী প্ৰথম জন্ম হৈছিলে নে কণীটো আগত জন্ম হৈছিলে? তো হাঁহজনী জন্ম হৈছিলে যদি কণীটো ক'ৰ পৰা আহিল? কি কেনেকৈ হ'ব? তাকেইতো সুধিছোঁ মই। হাঁহজনী প্ৰথম হৈছিলে নে কণীটো প্ৰথম হৈছিলে? কি হ'ব প্ৰথমতে? হাঁহজনী যদি হয় তেনে কি কয় হাঁহজনী ক'ৰ পৰা আহিল? হাঁহজনী জন্ম হৈছিলে নে কণীটো জন্ম হৈছিলে? কোৱা এইফালে চোৱা। কেনেকৈ জন্ম হৈছিলে দুইটাৰ লগত? জজা নেকি সিহঁতি? তাৰপিছতে প্ৰথম নহ'লে এই হেৰিয়ত পৃথিৱীখনৰ মানুহ কোনে জন্ম হৈছিলে? মই কৈছিলোঁ যে মই উত্তৰটো দিছিলোঁ যে প্ৰথম হাঁহজনী হ'ব আকৌ কণীটো হ'ব নেকি?